নমস্কাৰ। কি খবৰ সকলোৰে? ভালেই আছে নিশ্চয়। বহুদিন বিৰতিৰ পিছত আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। অসমীয়াৰ অতি আদৰৰ অতি মৰমৰ বহাগ আহি পদূলিমুখ পালেহি। প্ৰকৃতিয়ে নিজকে নৰূপেৰে সজাই পৰা ইতিমধ্যে আকৰ্ষণীয় হৈ পৰিলেই আমাৰ মনবোৰো ক'ব নোৱাৰাকৈ ক্ৰমান্বয়ে উজ্জ্বল হৈ পৰিব ধৰিছে। ইতিমধ্যে আৰম্ভ হৈছে বিহুৰ প্ৰস্তুতি। নিজৰ নিজৰ ঘৰ পৰিৱেশ নতুনকৈ সজোৱাৰ বাবে আৰম্ভ হৈছে বজাৰ সমাৰ, লগতে আন আন ঘৰুৱা কামবোৰ। এই সকলোবোৰ কামৰ সমান্তৰালকৈ অসমীয়া ৰাইজে নতুন বছৰটো সুন্দৰকৈ আদৰিবলৈ আৰু বছৰটো যাতে খুব ভালকৈ পাৰ হয় তাৰ বাবে ঘৰখনত শুভ কৰ্ম কৰিবলৈও আয়োজন কৰে। সকলোৱে নিজৰ সাধ্য অনুসৰি দান দক্ষিণাও কৰে। ৰাইজক খুওৱা, দুখীয়াক দান দক্ষিণা কৰা এইবোৰ জাতীয় নীতি নিয়মৰ মাজেদি পৰম্পৰাৰ দৰে অসমীয়া মানুহৰ মাজত অতীজৰে পৰা চলি আহিছে। নতুন বছৰত বস্ত্ৰ দান কৰিব লাগে বুলিও অসমীয়া মানুহে বিশ্বাস কৰে। আৰু সেইবাবেই ঘৰখনলৈ অহা প্ৰথম হুঁচৰিযোৰাক ৰুমাল এখন বা ঘৰতে প্ৰস্তুত কৰা গামোচা এখনেৰে আজিও গাঁৱলীয়া মানুহে সেৱা এটা আগবঢ়াই আহিছে। এইসমূহ পৰম্পৰা মানি চলা পৰিৱেশ আজিকালি প্ৰায় কমি আহিছে। কিন্তু বছৰটোৰ আৰম্ভণিতে ঘৰখনৰ হৈ গণকৰ ওচৰত মংগল এখন চোৱা আৰু গুৰু ব্ৰাহ্মণক সেৱা এটা জনোৱাটো এটা পৰম্পৰাৰ দৰেই চলি আছে। নিজৰ নিজৰ জন্ম নক্ষত্ৰ অনুসৰি বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে থুলমূল এটা ধাৰণা আপোনালোকক দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কিন্তু মই জনাই থ'ব বিচাৰোঁ যে এয়া মোৰ নিজস্ব গণনা নহয়। এই বছৰৰ পঞ্জিকাসমূহত দিয়া গণনা অনুসৰিহে মই জনাম। আপোনালোকৰ নিজৰ নিজৰ জন্ম নক্ষত্ৰবোৰ যদি জানে তেন্তে সেই অনুসৰি প্ৰতিকাৰ বা দান কৰিব পাৰিব। এই বছৰৰ বৰ্ষচক্ৰ গণনা মতে 15, 16 আৰু 17 নম্বৰ নক্ষত্ৰত জন্মগ্ৰহণ কৰাসকলৰ স্বৰ্গে সুখ। 18, 19 আৰু 20 নম্বৰ নক্ষত্ৰৰ পৰ্বতে ধনাগম। 21, 22 আৰু 23 নম্বৰ নক্ষত্ৰৰ চক্ৰে দাৰিদ্ৰ্য। 24, 25 আৰু 26 নম্বৰ নক্ষত্ৰৰ সমুদ্ৰে ভাষণ। 27, 1 আৰু 2 নম্বৰ নক্ষত্ৰৰ পৃথিৱীতে পুত্ৰ সম্পত্তি। 3, 4 আৰু 5 নম্বৰ নক্ষত্ৰৰ ৰসাতলে মৰণ। 6, 7 আৰু 8 নম্বৰ নক্ষত্ৰৰ শংখে মহতী লক্ষ্মী। 1, 10 আৰু 11 নম্বৰ নক্ষত্ৰৰ গগনে মানভঞ্জন। 12, 13 আৰু 14 নম্বৰ নক্ষত্ৰৰ কোৰে সৰ্বসুখ। দাৰিদ্ৰ্য, ভাষণ, মৰণ আৰু মানভঞ্জন এইকেইটা ফল যিবোৰ নক্ষত্ৰৰ পৰিছে তেওঁলোকে কি কৰিব তাৰ উপায়ো পঞ্জিকাত লিখিছে। মই আপোনালোকক উপায়সমূহ কৈ দিছোঁ। আপোনালোকৰ যদি জন্ম নক্ষত্ৰ 21, 22 নাইবা 23 তেন্তে আপুনি এটা ক'লা ছাতি কোনো গণক বা সূৰ্যবংশীয় ব্ৰাহ্মণক দান কৰিব। যদি আপোনাৰ নক্ষত্ৰ নম্বৰ 24, 25 নাইবা 26 এই তিনিটাৰ ভিতৰত যিকোনো এটা হয় তেন্তে শস্য দান দিব। 3, 4 বা 5 যদি আপোনাৰ জন্ম নক্ষত্ৰ হয় তেন্তে আপুনি মাটিৰ পাত্ৰ বা ঘট এটাত এঘট চাউল, গৰু ঘিউ আৰু সোণ দান কৰিব। আৰু যদি আপোনাৰ নক্ষত্ৰ নম্বৰ অৰ্থাৎ জন্ম নক্ষত্ৰ আপোনাৰ 1, 10 বা 11 নম্বৰ হয় তেন্তে আপুনি ৰূপ, সোণ, হালধীয়া বস্ত্ৰ আৰু তাম দান দিব। এই দানসমূহ কেৱল সূৰ্যবংশীয় ব্ৰাহ্মণকহে প্ৰদান কৰিব লাগে আৰু দানৰ লগত এটা ভোজনী আৰু দক্ষিণা দিব লাগে। বহাগৰ প্ৰথম 7 দিনৰ ভিতৰতে দান দিব পাৰিলে ভাল বুলি বিশ্বাস কৰা হয়। নোৱাৰিলেও বহাগ মাহটোৰ ভিতৰত দিব লাগে। দান দিবলৈ কোনো বাৰৰ কথা নাই। বৰ্ষচক্ৰৰ দান যিকোনো বাৰতে দিব পাৰি। এই বৰ্ষচক্ৰ গণনা বা দান দিয়া কাৰ্য এটা বিশ্বাস বা পৰম্পৰাৰ দৰে চলি আহিছে। অসমীয়া জাতি থকালৈকে এইবোৰ পৰম্পৰা চলি থাকিব। এনে কাৰ্যবোৰ সাধাৰণতে বিশ্বাস আৰু আস্থাৰ ওপৰত নিৰ্ভৰ কৰে। যিসকলে বিশ্বাস কৰে আৰু এইবোৰ পৰম্পৰাগত নিয়মৰ ওপৰত যিসকলৰ আস্থা বা ভক্তি আছে তেওঁলোকে এইসমূহ কাৰ্য পালন কৰিব লাগে বা কৰিব পাৰে বা কৰি থাকে।
কিন্তু যিসকলে বিশ্বাস নকৰে বা এনে বিশ্বাসৰ ওপৰত আস্থা নাই তেওঁলোকে স্বাভাৱিকভাৱেই এইবোৰ কাৰ্যৰ পৰা আঁতৰিয়ে থাকে। এইবাৰ নতুন বছৰে আপোনালোক সকলোলৈকে আনন্দ সুখ শান্তি কঢ়িয়াই আনক। বিহুত খুব উপভোগ কৰক, সুন্দৰকৈ বিহুটো পাৰ হওক আৰু সকলোৱে সুস্বাস্থ্যৰ অধিকাৰী হওক। সকলোকে ৰঙালী বিহু আৰু নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। শেষত ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও অনুৰোধ জনালোঁ। ধন্যবাদ।